Hey guys, welcome back to my YouTube channel. তো মই আজি মোৰ চেনেলটোত দ্বিতীয়টো ভিডিঅ' আপলোড কৰিবলৈ গৈ আছোঁ। তো মই আজি এতিয়া আছোঁ ধান পথাৰৰ মাজত আৰু এয়া চাওক মডাৰ্ণ টেকন'লজি মেচিন আচলতে ব্যৱহাৰ কৰি কিদৰে কম সময়তে মৰণা মাৰিব পাৰি এই পদ্ধতি হাতত লৈছে ৰাইজে। এতিয়া সুন্দৰ পদক্ষেপ লৈছে হাতত আৰু এই মেচিনটোৱে ধুনীয়া ছাৰ্ভিচ দি আছে। এয়া চাওক এফালে ধান দুমে দুমে পৰি আছে আৰু একফালে দুম খাই আছে খেৰ আৰু ইয়াত চাওক শ ডাঙৰি আছে আৰু এঘণ্টাৰ ভিতৰতে এইটো ডাঙৰি আচলতে এদাই হৈ যাব মৰণা মাৰি পেলাই। কিমান সুন্দৰভাৱে চাওক ইয়াত কামত আচলতে ব্যস্ত হৈ আছে সকলো ব্যক্তি আছে আৰু মই আছোঁ গোলাঘাটৰ হালমৰাত। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল আইকনটো দবাবলৈ নাপাহৰিব। তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাক আপডেট হৈ থকা আচলতে আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত সহজভাৱে পাই যাব। আৰু এই চাওক বৈজ্ঞানিকে আচলতে কি ওলোৱা নাই আমাৰ কাৰণে চব কৰি দিছে, খালি পইচা ফেকো তামাচা দেখো। চাওক এতিয়া গৰুৱে যদি মৰণা মৰা হ'লে কিমান দিন লাগিলহেঁতেন এই শ ডাঙৰি। চাওক আপোনালোকে অনুভৱ কৰক মনত, মিনিমাম 6 দিন 7 দিন বা 5 দিনৰ তলত এইটো কাম নোলালহেঁতেন। কিন্তু এই মেচিনটোৰ দ্বাৰা আচলতে কিমান কম সময়ত কিমান দ্ৰুত গতিত আচলতে মৰণা মাৰিব পাৰি চাওক। আৰু মানুহবিলাকৰ কষ্টও কমিছে আৰু গৰুবিলাকেও আচলতে অলপ শান্তি পাইছে। আৰু মই আছোঁ এতিয়া ডাঙৰ পথাৰৰ মাজত, যিহেতু মই কৈ গৈছোঁ অলপ আগত গোলাঘাটৰ হালমৰা নামৰ জেগাটুকুৰাত আছোঁ। আৰু এই চাওক খেতি পথাৰৰ দৃশ্য মই দেখুৱাই আছোঁ আপোনালোকক। এইটো হৈ গ'ল জান, এইটো দলং লাগি আছে আৰু এই দলং পাৰ হৈ গৈ পেলাই খেতি আছে। মই জুম কৰিছোঁ অলপ ভিডিঅ'টো আপোনালোকে চাওক। আৰু সিপাৰে আছে আপোনালোকে দেখিবলৈ পাইছে সৰিয়হৰ খেতি কিমান সুন্দৰভাৱে চাওক। আৰু নদী গৰা দেখিবলৈ পাইছে, এইটো ধনশী নদী হয়। এতিয়া ইয়াত ধুনীয়া বালিচট ওলাইছে আৰু এতিয়া পিকনিক খোৱা আচলতে ছিজন হয় আৰু পিকনিক এতিয়া খাবলৈ ইয়াত বহুত মানুহ আহিব গাড়ী লৈ পেলাই দূৰ দূৰণিৰ পৰা। আৰু এয়া দেখুৱাই আছোঁ আহি আছে আমাৰ বৰমা জাকিৰদাৰ মা, আৰু এইজন হৈছে পাচিত আনি আছে আমাৰ বৰমা জাকিৰদাৰ দেউতাক। বহুত কষ্ট কৰে আৰু তেখেতলোকৰে আচলতে ধান হয়। আৰু ন খাবলৈ বৰমা মাতিব নাই? অঁ বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু এইফালে কিছুমান আচলতে কাম কৰা ব্যক্তি আছে, বহি জিৰাই আছে। তো চাওক মই আপোনালোকক ভিডিঅ'টো দেখুওৱাৰ উদ্দেশ্য হৈছে আপোনালোকে যদি ঘৰত আপোনালোকৰ এতিয়া ধানৰ ছিজন হয় আৰু যাৰ যাৰ মানে ঘৰত বেছি আচলতে ধান খেতি আছে, আপোনালোকৰ সময় আচলতে যথেষ্ট বাচিব। এই মেচিনটো মাতি আপোনালোকে যোগাযোগ কৰি পেলাই আচলতে এনেধৰণৰ মৰণা মাৰিব। 2 টকা আচলতে খৰচা হ'ব, কিন্তু বহুত কম সময়তে আপোনালোকৰ শ মানে হাজাৰ ডাঙৰি আচলতে কম সময়তে মৰণা মাৰি আচলতে আপোনালোকে ধান লাভ কৰিব। আৰু এয়া চাওক খেৰ কিমান দুম ইয়াত ষ্টক হৈ আছে। তো আজিলৈ মই ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে মই সমাপ্ত কৰিছোঁ। তো আপোনালোকে আচলতে নিশ্চয় অলপ মৰম চেনেহ আগবঢ়াব বুলি মই আশা কৰিছোঁ। তো জয় অসম।